हाय हेलो नमस्कार वेलकम टू बैक माय यूट्यूब चैनल। तो आज मैं आपलोगों কাৰণে লৈ আইছো এটা তাজা তাজা ফ্ৰেছ ভিডিও। তো চাই থাকক ভিডিওটো শেষলৈকে। আৰু এটা কথা ভাইসকল যোনে যোনে মোৰ ভিডিওটো ফাৰ্ষ্ট টাইম মানে নতুন চাই আছে আৰু তো প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। তো নেক্সট টাইম ভিডিও বনাতে মানে মোৰ অলপ জোশ বাঢ়ি যাব, মানে ইয়াতকৈ আৰু আনকমন ভিডিও বনাম। তো প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিবা। তো আজি আমি যাব ওলাইছোঁ ৰাইনো এটা ইকো ৰিজৰ্ট হয়, ফেমিলি মানে তাতে ফেমিলি লৈ যাব পাৰিব, ফুৰিব পাৰিব। ধুনীয়া থকা খোৱা লোৱা জেগা আছে, মানে পাহাৰৰ ওচৰত একদম প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰপূৰ ৰাইনো। তো তাতে আমি যাই আছোঁ। তো আপোনালোকে মোৰ লগত চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল পাব। ইমান আগতে অলপ হিন্দী মানে কোৱা মানে ট্ৰাই কৰি আছিলোঁ, তো আজি এছামিছ কৈ আছোঁ। আৰু তো এছামিছত যিয়ে নহওক, হিন্দী হ'লেও হ'ল এছামিছ হ'লেও হ'ল, তো ভাল লাগিব আশা কৰিছোঁ না। তো চাই থাকক। তো এতিয়া আমি পামে তো অলপ পামে আৰু এতিয়া নদীটো আছে, নদীটো দলং চলং নাই, মানে অভাৰ মানে বহুত ডাঙৰ ডাঙৰ শিল আছে তামাম। এতিয়া দলং চলং হোৱা নাই, পাহাৰীয়া জেগা আৰু ক'ত দলং চলং হ'ব আৰু সেইকাৰণে নদীতে যাই আছোঁ। আৰু কি ডাঙৰ ডাঙৰ শিল আছে এতিয়া, বল্ডাৰ মস্ত এতিয়া নদী পানী আহি আছে অলপ অলপকৈ, কেতিয়াবা বেছি পানী আহি যায়, গাড়ী চাড়ী ডুবি যাব। তো আমাৰ লগত আছে আৰু আমি চব মিলি পাঁচটা বাইক আহিছোঁ। আগত আছে দুটা আৰু পিছত আছে দুটা, যাই আছোঁ। যিহেতু মানে চাইডেদি অলপ অলপ পানী আহি থাকে আৰু পাহাৰীয়া জেগা না, মানে নন ষ্টপ পানী থাকে আৰু ঠাণ্ডা পানী, পুৰা ঠাণ্ডা পানী। তো এইটো ৰাইনৰ যোৱা মানে ৰাস্তাটো এইটোৱে। তো আপোনালোকে আহক, এতিয়া ঘূৰি যাওক, ভাল পাব একদম। ভাব মানে কি আৰু পূৰা মানে আহি বেকাৰ নাযায়, এনেকুৱা ধুনীয়া জেগা, মানে ক'ব লাগিব যে আহিছোঁ বুলি তেনে। তো চাই থাকক ভিডিঅ'টো, মজা লাগিব একদম। আৰু যোনে মোক এছামিছ ক'ব দিছিল আৰু তো তাৰ কাৰণে এছামিছ। এইটো ৰাইনো গেটটো হয়। তো ইয়াতে মানে বাইকখন আগত যাব নিদিয়ে আৰু তাৰ কাৰণে ইয়াতে পাৰ্কিং কৰিব লাগিব, মানে বাইকখন এতিয়া থৈ তালৈকে খোজকাঢ়ি যাব লাগিব। আৰু তো ইয়াতে আমি বাইকখন পাৰ্কিং কৰোঁ, খোজকাঢ়ি দেখা থাকিম আৰু ৰাইনো ইমান ধুনীয়া চা ঠাইটো। এইটো আমাৰ প্ৰকৃতিৰ সৌন্দৰ্য, আমাৰ অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য এইবিলাক। তো এতিয়া আমি খোজকাঢ়ি যাই আছোঁ। এইগিলা আগত চব পাহাৰীয়া ঠাই, এইগিলা পাহাৰৰ ওপৰতে আছে, এইগিলা বহুত ডাঙৰ বেকগ্ৰাউণ্ডটো। আৰু খোজকাঢ়ি ঘূৰিব লাগিব চব এইগিলা। পাহাৰীয়া হাৱা আহিছে, একদম কুলো হাৱা আহিছে, পাহাৰীয়া ধুনীয়া ঠাণ্ডা। তো এইটো বা কি চৰাই, ফাৰ্ষ্টতে মই গৈছিলোঁ পিছত খুটি যাব খুজিছিল, কি বা চৰাই এইটো, পুৰা দেনা চেনা মিলি দি খঙত। ইয়াতে যে মই টায়াৰত উঠি আছোঁ, সেইটো টায়াৰটো ট্ৰেক্টৰৰ কিবা নহয়, এইটো হ'ল এই BTC দিনৰ টায়াৰৰ চকা, তাতে উঠি আছোঁ মই। তো ফাইনেলি এইটো হ'ল আমাৰ ৰাইনৰ মেইন ৰেষ্টুৰেণ্টটো হয় এইটো। তো ইয়াতে আপোনালোকে যি খাব পাৰে চব পাব, গাহৰি আছে একদম, বজাৰ চজাৰ চব, চাওমিন একদম চব, যি ইচ্ছা তাকে খাব পাৰিব। এইবিলাক চব বাঁহৰ হয় আৰু এইফালে কাঠৰ বাঁহৰ এইগিলা ৰেষ্টুৰেণ্টৰ ভিতৰত ইমান ধুনীয়াকৈ বনাইছে না, একদম মানে কি ক'ম আৰু। মানে যোনে ভিডিঅ'টো চাই আছা মানে সিহঁতে একবাৰ লৈ আহিব লাগিব ইয়াতে, এনেকুৱা ধুনীয়া জেগা। তো ইয়াতে কেইটামান বিল্ডিং আছে, 3-4টামান বিল্ডিং দেখাব চেষ্টা কৰিম। ইয়াতে ৰাতি হ'লে ডে নাইট হয়, মানে পূৰা মিউজিক বজাই দিয়ে আৰু ৰাতি ডিজে বজাই দিয়ে, নাচি যাব পাৰি, বাজনা বাজাও। তো এই দুটা বিল্ডিং আছে, ইয়াতে আপোনালোকে ফেমিলিৰ লগত আহিলে থাকিব পাৰিব, মানে ডে নাইটৰ মানে মজাটো ল'ব পাৰিব। আৰু দিনত আৰু ৰাতি কেনেকুৱা হয়, পূৰা লাইট চাইট জ্বলাই দিয়ে, একদম মস্তি লাগি যায়। তো এইটো বিল্ডিং হয়, এটা 3টা বিল্ডিং আছে এতিয়া, আৰু আগত এটা আছে। তো এইটো এটা বিল্ডিং। তো আমি এতিয়া পাহাৰৰ ওপৰত উঠিম, তাতে মানে কিবা ৰছী দিব, কিবা বোলে ঝুলনা বনোৱা আছে এইটো। তো ইয়াতে উঠিম অলপমান। তো ইয়াতে উঠিলে কি হ'ব, মানে ছেফটি গাৰ্ড নোহোৱাকৈ ইয়াতে উঠিব নোৱাৰে, মানে ৰিক্স বহুত। 300 ফুট মান ওপৰতে আছে, তো ইয়াতে ছেফটি গাৰ্ড নোহোৱাকৈ উঠিব নোৱাৰে। তো মই অলপ উঠি তেনে আপোনালোকক দেখাম। তো আমাৰ এজন উঠি আছে, ছাৰ ৰাজাও, আপুনি ওলাই আহক। তো এতিয়া মই উঠি চালোঁ, চব মানে বেছি দূৰত যাব নিদিয়ে আৰু ছেফটি গাৰ্ড নোহোৱাকৈ, মানে হেলমেটটো পিন্ধিব লাগিব আৰু পৰি গ'লে মাথাটো ছেফটিকৈ বাচি যায়। মই পৰি গ'লে ইয়াৰ পৰা হাত দি এটা নাথাকে, বেন হৈ যাব পূৰা। আৰু লৰাই দিছোঁ অলপ, ভৰাই গৈছে নাই হৈ গ'ল। তো এইটো আৰু বেছি নুঠোঁ, আহি যাওঁ।
ওপৰৰ পৰা আৰু তলত দেখাব লাগিব কেনেকুৱা লাগে তো এই চাওক একদম ওপৰৰ পৰা মানে তলৰ নাজাৰাটো একদম বিল্ডিং 3টা ইফালে এটা 4টা বিল্ডিং আৰু পিছফালে এটা নদী আছে বহুত মানে পাহাৰ চাহাৰ ধুনীয়া একদম আমাৰ এইটো হ'ল ৰেষ্টুৰেণ্টটো চাওক পুৰা বেকগ্ৰাউণ্ড চাওক কেনেকুৱা তো অ'কে বাই বাই আমাৰ মানে এতিয়া সামৰি মাৰিলোঁ এটা কথা ভাই এই ছাইডত যি এটা ছাবস্ক্ৰাইব আৰু এটা হাতুৰি যি মাৰি আছে সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মানে হাতুৰি দি মাৰে যিয়ে দি মাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে হ'ল প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব